চকুৰ চাৱনিয়ে বলিয়া কৰিছে। এই বন্ধুজনৰ পোৱালিটো বৰ ধুনীয়াকৈ নাচিছে দেই, আৰু একদম নাচনীকেইজনী বৰ ধুনীয়াকৈ নাচে। এটা হাত চাবই লাগে দেই টাইমৰ কাৰণে। থেংক ইউ থেংক ইউ। আগবাঢ়ি মোৰ ভাল লাগিছে। অ'কে যাম। মোৰ সঁচা আপোনালোকে কণে গীত মৰম দিলে, আৰু কেইদিনমানৰ পিছতে বিহু শেষ হোৱাৰ পিছতে মোৰ এটা গীত আহি আছে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম। পালকি। Oh
আমি বহুতো যাবগৈ লাগিব অনুষ্ঠানৰ কাৰণে সময় যিহেতু আমাৰ হৈ গৈছে কিন্তু উদযাপন সমিতি মোক জনাইছে মইনা তুমি জুই গীতি গাবলৈ গতিকে সেই গীতিকে আজি আমাৰ অনুষ্ঠান সামৰিম আকৌ এবাৰ একেলগে নাচিম দেই ভাল লাগিছে আৰু ইমান ধুনীয়াকৈ সহযোগ কৰাৰ কাৰণে আকৌ এবাৰ এই পবিত্ৰ মঞ্চৰ পৰা আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ অকিনো কৰোঁ সকলোৱে কয় কি কয় ঐ বৰদলনি বাসীজো আচলতে বৰদলনিবাসী ৰাইজ বহুত মৰমীয়াল খুব ভাল লাগি আহি ইয়ালৈ আহি খুব ভাল লাগিলে আৰু এটা আপোনালোকৰ নিজৰ কাৰণে হাত চাপে হ'লে মই খুব ভাল পাম আকৌ লগ কৰা কৰিছিলে আজি আমাৰ নিয়মিত গাই অনুষ্ঠান খাবলৈ যাম
Sabiado, querido, 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 o amor que nós querido, querido, querido.